তোমাৰ টেকনিকেল আছাম দোস্ত আপোনালোকে যদি প্ৰথমবাৰৰ বাবে মোৰ এই টেকনিকেল আছাম চেনেলটোত আহিছে প্লিজ চেনেলটোৰ ভিডিঅ'বিলাক চাব লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দোস্ত মই আজি আপোনালোকক এটা কথা আজি যিটো অক্সিজেন বিষয়ে ক'ম যিটো অক্সিজেন গেছ আমি বহুতে চবেই জানে যে অক্সিজেন গেছ মানুহে প্ৰস্তুত কৰা হয় জীৱ জন্তু বহুত পৃথিৱীত যিমান যেনেকৈ গছ গছনি নাথাকিলে অক্সিজেন গেছ কেতিয়াও সম্ভৱ নহ'ব কিন্তু কাৰণটো অক্সিজেন গেছৰ বিষয়ে আমি জানো যে বিশেষভাৱে যেতিয়া আমি অক্সিজেন গেছটো কিমান চনত স্থাপিত কৰা হৈছিল কিমান চনত আৱিষ্কাৰ কৰা হৈছিল অক্সিজেন গেছটো কেলৈ অক্সিজেন গেছ বুলি নামকৃত কৰা হৈছিল দোস্ত মই আপোনালোকক এই ভিডিঅ'টোত এইটো বিষয়ে ক'ব লাগিছে যে অক্সিজেন গেছ মানেনো কি ইয়াৰ অৰ্থ কি অক্সিজেন গেছৰ অৰ্থ কি বা অক্সিজেন গেছৰ যেনেকৈ আমাৰ মেথছত থাকে H2 কেনেকৈ সেইবিলাক অক্সিজেন গেছৰ O2 দিবলগীয়া হ'ল দোস্ত মই আপোনালোকক দেখাব বিচাৰিছিলে দোস্ত हम वीडियो को स्टार्ट करते हैं देखिए অক্সিজেন গেছৰ যোনজন চাইণ্টিষ্ট তাৰমানে যিজন বিজ্ঞানী তেখেতৰ নাম হৈছে ছুইডেন ৰাসায়ন তেওঁ 1786 চনত অক্সিজেন গেছটো আৱিষ্কাৰ কৰিছিল আৰু তেওঁ সেই গেছটো প্ৰথম অক্সিজেন বুলি দিয়া নাছিল তেওঁ এটা নাম দিছিল যে ফ্ৰী এয়াৰ তাৰমানে অসমীয়াত কোৱা হয় অগ্নিয় বায়ু বুলিও জনাজাত হয় 2 নম্বৰ কুৱেশ্যন অক্সিজেন গেছটো তাৰমানে কিমান চনৰ পৰা জনাজাত হ'ল যে নাম দিয়া হ'ল অক্সিজেন গেছটো কিমান চনৰ পৰা নাম দিয়া হ'ল তাৰমানে সেইটো নামেৰে অক্সিজেন বুলি জনাজাত হ'ল 1794ত এই গেছটোক অক্সিজেন গেছেৰে নামেৰে নামকৃত কৰা হৈছিল আৰু কৈছিলোঁ যে মই অক্সিজেন গেছৰ অৰ্থটো কি অক্সিজেন গেছৰ মিনিমাম অৰ্থ হৈছে অম্লক উৎপাদক আমি বহুতে কিতাপত পাইছে চ' এতিয়া মনত নাথাকিব কেনে মই এবাৰ মনত দিয়াই দিছোঁ বাৰু ঠিক আছে আৰু ইয়াৰ যিটো সংকেত চিত্ৰ তাৰমানে যিটো চিত্ৰৰ O আৰু ইয়াৰ আণৱিক সংকেত হ'ল 2 দোস্ত এতিয়া কুৱেশ্যন নম্বৰ 3 যে অম্লিক শব্দটো অৰ্থ কি যেতিয়া এক সময়ত আৱিষ্কৃত হোৱা সকলোবোৰ এচিড বা অম্লতে বিজ্ঞানীসকলে অক্সিজেনৰ উপস্থিতি লক্ষ্য কৰিছিল যে ইয়াৰ নাম অক্সিজেন বা অম্ল উৎপাদক বুলি ৰখা হয়